দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শেৱালীলৈ। মই আজি এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো পিনে আগবাঢ়োঁ। আৰু মই শেৱালী দা। মই অনুপমা মাহেকীয়া আলোচনীৰ বিষয়ে ক'বলৈ আহিছোঁ। অনুপমা মাহেকীয়া আলোচনীখন আপোনালোকে গম পাইছে, মে' মাহৰ পৰা প্ৰিণ্টিং হৈছে। মই আজি ছেপ্টেম্বৰ মাহৰ অনুপমাৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। অনুপমা ছেপ্টেম্বৰ সংখ্যাটো হ'ল এনেকুৱা। বেটুপাত সজাইছে গণেশ গৌৰৱ গগৈয়ে আৰু শেষ পৃষ্ঠাৰ মডেল হৈছে হিয়া। মই আহিছোঁ এতিয়া ভিতৰত কি আছে ক'বলৈ। ভিতৰ সংখ্যাত আছে, প্ৰথম পেজটোত আছে ভিতৰৰ শেৱালী দাসৰ 3খন সম্পাদিত গ্ৰন্থ, হেঁপাহৰ বৰষুণজাক, অপৰাজিতা, নৱকল্পিতা, সেইটো দিয়া হৈছে আৰু সাপ্তাহিক প্ৰভাতী অসমৰ বিষয়েও দিয়া হৈছে ইয়াতে। তাৰপিছত আছে সূচীপত্ৰ। আহকচোন সূচীপত্ৰত কি আছে চাওঁ। প্ৰথমতে আছে সম্পাদকীয়, 4 পৃষ্ঠাত আছে। তাৰপিছত আছে ধাৰাবাহিক উপন্যাস সেন্দুৰৰ ৰঙা ৰং, জয়ন্ত কুমাৰ নাথৰ দ্বাৰা ৰচিত আৰু আৱৰ্জনা বকুল ডেকাৰ দ্বাৰা ৰচিত। এই দুখন আমাৰ ধাৰাবাহিক উপন্যাস প্ৰতিটো মাহতে প্ৰকাশ পাই আহিছে। তাৰপিছত আছে 5টা গল্প। প্ৰেমৰ অন্তিম যাত্ৰা, হিমাদ্ৰী কলিতাই ৰচনা কৰিছে। তাৰপিছত আছে যাত্ৰী, অজন্তা তামুলী ফুকনে লিখিছে গল্পটো। তাৰপিছত আছে নমিতা বনকৰা ছোৱালী, বিভা ফুৱাই লিখিছে। তাৰপিছত আছে শূন্য জীৱন, মানস প্ৰতিম সন্দিকৈ। মানস প্ৰতিম সন্দিকৈ গল্পটো প্ৰতিটো মাহতে ধাৰাবাহিক হিচাপে প্ৰকাশ পাই আহিছে। তাৰপিছত আছে উপলব্ধি, সাগৰিকা কছাৰীয়ে লিখিছে। তাৰপিছত আছে অনুগল্প। অনুগল্পকাৰসকল হ'ল ৰুণু দেউৰী, উৎপল দাস, গীতামণি কলিতা, অংকুমান ভূঞা। তাৰপিছত নিয়মীয়া শিতান আছে, মতামত শিতান আছে, অনুপমাৰ আখল আছে, ৰাখিফল আছে। আমাৰ এইবাৰ মতামত শিতানত ৰখা হৈছিল প্ৰেম স্বৰ্গীয় অনুভূতি। বহুকেইজনে মতামত পঠাইছিল আমালৈ। তাৰপিছত আখল আছে, আখল সজাই আহিছে জ্যোতিৰ্ময়ী শৰ্মা বাইদেৱে, আৰু ৰাখিফল দিয়ে ৰেৱন শৰ্মাই। তাৰপিছত কভাৰ ষ্টৰী আছে, পবিত্ৰ ভাদমা, অনামিকা সংগীতা কলিতাই লিখিছে। সংগ কিয় বিচাৰে, সুনীল দাসে লিখিছে। অসমীয়া জাতি সাহিত্য সংস্কৃতিলৈ শংকৰদেৱ মাধৱদেৱৰ অৱদান, কাঞ্চন বৰাই লিখিছে। কথা বাৰ্তা শিতানত আছে আমাৰ এইবাৰ এই মাহত 2জন ব্যক্তিৰ, এজন হৈছে সাহিত্যিক, আনজন হৈছে সাংস্কৃতিক শিল্পী। প্ৰথমজন হৈছে সাহিত্যিক যমুনা দুলু মেধি বৈশ্য। সাক্ষাৎকাৰ গ্ৰহণ কৰিছে অনামিকা কলিতাই। তাৰপিছত কথা বাৰ্তা শিতানত আছে কণ্ঠশিল্পী, সংগীত পৰিচালক বাবন বৰ্ণিলৰ সৈতে কথা বাৰ্তা। সাক্ষাৎকাৰ গ্ৰহণ কৰিছে পবিত্ৰ বৰদলৈ। তাৰপিছত কবিতা আছে, 23 পৃষ্ঠাৰ পৰা 31 পৃষ্ঠালৈ কবিতা। কবিতাসমূহ হ'ল ৰিজুমণি বৰা কলিতাই কবিতা লিখিছে, ঋতুপৰ্ণ শৰ্মা, বিচিত্ৰ কুমাৰ দাস, সুষন চন্দ্ৰ ৰয়, মাইতী কাকতি দাস, প্ৰতিভা ডেকা, অন্নপ্ৰভা কাকতি, ফণীন্দ্ৰ বৰ্ণিল, মেঘদিম প্ৰিয়ম, অনুভৱ স্পন্দন, নীলিমা কলিতা, কমলা কলিতা, সুশীলা প্ৰভা, ভৰালী কলিতা, অমিয়া বৰা, প্ৰবীণ কুমাৰ টায়ে, তানিয়া মধুকাল্য, কুইন বৰা, জুনুমা বেগম, লক্ষ্মী দাস, ভদ্ৰা পাঠক, চুম্বীমণি কলিতা, মাধুৰ্য প্ৰিয়ম দাস, অৰ্চনা হালৈ তালুকদাৰ, বিকাশ শৰ্মা, গৌতম মালাকৰ, হিয়ামণি ডেকা। আৰু তাৰপিছত প্ৰবন্ধ আছে, অন্তৰ্জগত, ব্ৰহ্মা কুমাৰ আকাশ চাহাই লিখিছে। প্ৰাগ শংকৰী যুগত নৱ চিন্ময় ডেকাই লিখিছে। যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ, নিৰুপমা মজুমদাৰে লিখিছে। শিক্ষক হিচাপে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ব্ৰজেন জীৱন দাসে লিখিছে। গান্ধীজীৰ কৈশোৰ বুনিয়াদী,
প্ৰীতিমণি দাসে লিখিছে কৃতজ্ঞতা সুখী জীৱনৰ দীনবন্ধু কলিতাই লিখিছে সুখী হোৱাৰ মূল মন্ত্ৰ ৰিজুমণি দেৱীয়ে লিখিছে SIP এবাকাছ কি স্মৃতিৰেখা সোণোৱালে লিখিছে মিছাইল মানৱ কিশোৰ কুমাৰ কলিতাই লিখিছে আমাৰ গুৰু মাধৱদেৱ এক চমু আলোকপাত গীতাঞ্জলি হাজৰিকাই লিখিছে মোৰ এইখিনি কৈয়ে মাহেকীয়া অনুপমা আলোচনীৰ ক'বলগীয়া কথাখিনি শেষ হ'ল ছেপ্টেম্বৰ সংখ্যাটোৰ বিষয়ে মই ক'লোঁ কি আছে সূচীপত্ৰত কি আমি শিতান ৰাখিছোঁ অনুপমা মাহেকীয়া আলোচনীখনত ছেপ্টেম্বৰ সংখ্যাত আৰু মোৰ এইখিনি কৈয়ে আজিৰ অনুপমাৰ বিষয়ে ক'বলগীয়া কথাখিনি সামৰণি মাৰিলোঁ ধন্যবাদ আপোনালোকে বহুমূলীয়া সময় দি ভিডিঅ'টো চাই থকাৰ বাবে আমি আকৌ আহিম নতুন এটি ভিডিঅ' লৈ তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ